পোৱা হ'ব নেকি কিন্তু মই মানে নিজে কিছু প্ৰস্তুত আছিলোঁ কিছু প্ৰস্তুত নাছিলোঁ কিন্তু মই পৰিস্থিতি সাপেক্ষে এতিয়া যাব লৈছোঁ প্ৰথমে মই কওঁ মই বিদ্যালয়খনত 13 চনৰ 2 মে'ৰ পৰা তেতিয়াৰ পৰা তোমালোকক বাইদেউ বাইদেউকে প্ৰথম পাইছোঁ অংগনবাড়ী ভাগৰুৱা হৈ পৰে ময়ো হৈ পৰোঁ কেতিয়াবা আমাৰ মাজত কিবা এটা হৈ মানে মোটামুটি হয় কথা কটাকটি হয় কিবা হয় মই বাইদেউক মানে ব্যস্ত হিচাপে খং কৰিব নালাগে যদি কেতিয়াবা খং কৰিও পাওঁ বাইদেউ নিজৰ ছোৱালী নিচিনা খং কৰে কিন্তু দিনৰ ভিতৰতে আকৌ আমি নিজৰ মাতৃ ছোৱালী মাতৃৰ দৰে মানে আমি আকৌ আগৰ অৱস্থালৈ আহোঁ তেনেকৈ আৰু তোমালোকক মানে মই প্ৰতিটো কথাতেই ইমান মৰম কৰিছিলা তোমালোকে ইমান মানে মোক শ্ৰদ্ধা দিলা তাৰ কাৰণে মই তোমালোকৰ ওচৰত মানে বহুত মই তোমালোকক ধন্যবাদ দিছোঁ আৰু তোমালোকক মই কি মানে কি প্ৰায় প্ৰতিটো দিনতে মই মানে তোমালোকে কি কৰোঁ 2 ঘণ্টা সময় অন্তত মই খং কৰোঁ হয় নহয় কৰিব লগা হৈ যায় হিচাপে তোমালোকে কেতিয়াবা নকৰা কিবা এটা কৰি দিয়া সেইবোৰ তোমালোকে ধৰি নাথাকিবা দেই বাইদেউ কৰিছিলে তোমালোকৰ ভালৰ কাৰণে কৰিছিলে তোমালোকে ভৱিষ্যতে এজন সুনাগৰিক হোৱা তাৰ কথাটোৱে মই কামনা কৰিম আমি যিবিলাক শিকাইছোঁ বাইদেউ বা আমি সকলো শিক্ষকে তোমালোকক যিবিলাক শিকাইছোঁ সেইবিলাক সকলো সদায় ভৱিষ্যত জীৱনৰ কাৰণে তোমালোকে মনত ৰাখিবা ভৱিষ্যত জীৱনত তোমালোক সকলোৰে উন্নতি হোৱাটো মই কামনা কৰিম ভৱিষ্যতে যাতে সকলোৱে শিক্ষিত হোৱা সঁচা মানে প্ৰকৃত মানুহ হোৱা মই তোমালোকক সদায় কওঁ প্ৰকৃত মানুহ হ'ব লাগিব হয়নে নহয় হ'ব লাগিবনে শিক্ষিত হ'লে মানুহ নহয় হয় নহয় মানৱীয় গুণ থাকিব লাগিব সুনৈতিকতা হ'ব লাগিব লাগিবনে লাগিব লাগিব নালাগে তোমালোকে ডাঙৰৰ কথা সদায় শুনিবা পিতৃ মাতৃক ভক্তি কৰিবা শিক্ষাগুৰু জ্যেষ্ঠসকলক সদায় ভক্তি কৰিবা পৰস্পৰৰ মাজত কাজিয়া লগাৰ কথা তোমালোকে কেতিয়াও নাভাবিবা কোনো কাৰোবাৰ বেয়া কৰোঁ সেইটো নাভাবিবা শুনিবানে মোৰ কথা তোমালোকক ভৱিষ্যত জীৱনত মই ভৱিষ্যতে এগৰাকী সুনাগৰিক হৈ যেতিয়া মই সমাজত তোমালোকে সমাজত চিনাকি দিব পৰা নিজৰ মই যাতে তোমালোকক সুনাগৰিক হিচাপে লগ পাওঁ তাকে কামনা কৰিলোঁ মোৰ কথা ৰাখিবা ৰাখিবানে তোমালোকে ৰাখিবা মোৰ আজি আৰু কথা বহুত মন গৈছে মনে আহিছে সভাপতি মহোদয়